আজিৰ এই সুন্দৰ মুহূৰ্তত প্ৰজ্ঞান ভাৰতী আঁচনিৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলৰ বাবে স্কুটি আৰু ৭৫% নম্বৰ লাভ কৰা ছাত্ৰসকললৈ যি স্কুটি বিতৰণ কাৰ্যসূচী আমি হাতত লৈছো সেই অনুষ্ঠানত যোগ দিবলৈ অহা মই সকলোকে আদৰণি জনাইছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বাধীনতাৰ ৭৫ বছৰৰ পৰা ১০০ বছৰলৈকে এই সময়ছোৱাক দেশৰ অমৃত কাল বুলি অভিহিত কৰিছে আৰু এই ২৫টা বছৰ হ'ব আপোনালোকৰ কৰ্মক্ষেত্ৰ। আজি আমি উচ্চতৰ মাধ্যমিক পৰীক্ষাত পাছ কৰিছো, চাওঁতে আৰু ৫ বছৰৰ ভিতৰত আমি নিজৰ কৰ্মক্ষেত্ৰত আমি নিজক নিয়োজিত কৰিম। অনাগত ২০টা বছৰ স্বাধীনতাৰ ১০০ বছৰলৈকে আমি সমাজ আৰু ৰাষ্ট্ৰৰ মংগলৰ বাবে নিজক উৎসৰ্গিত কৰিব পাৰিম। আপোনালোক হ'ব অমৃত কালৰ একোজন গৌৰৱী সেনানী আৰু সেইবাবে মই আপোনালোকক অমৃত সন্তান বুলি অভিহিত কৰিম। মা ভাৰতীৰ বিকাশ, মা ভাৰতীৰ বিজয় ধ্বজা আগুৱাই দিয়াত আপোনালোকে নিজৰ সমস্ত শক্তি নিয়োগ কৰি নিজকে অমৃত সন্তানৰ পৰিচয় দিব, তাক মই আশা কৰিম। মই ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম, প্ৰযুক্তি, টেকনলজি, ইনোভেশ্যন অৰ্থাৎ উদ্ভাৱনী এই দুইটা লক্ষ্য সন্মুখত ৰাখি আমি নতুন দিনৰ এখন নতুন পৃথিৱীৰ সন্ধানত আমি নামি পৰিব লাগে। সেইবাবে মই আমাৰ এই বছৰৰ ডক্টৰ বাণীকান্ত কাকতি বঁটাৰে বিভূষিত হোৱা ছাত্ৰ ছাত্ৰীসকলক নতুন দিনৰ নতুন পথৰ সন্ধান কৰিবলৈ আহ্বান জনাম। আজি আমি ইয়াতে যি স্কুটি ডিষ্ট্ৰিবিউচনৰ কাম আৰম্ভ কৰিছো, ডিচেম্বৰ মাহৰ ভিতৰতে সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে এই কাৰ্যসূচী আমি সমাপ্ত কৰিম। শিক্ষা বিভাগক মই পৰামৰ্শ দিম যে লাহে লাহে আমি যি অহা বছৰবিলাকত স্কুটি দিম, ফসিল ফুয়েলৰ স্কুটিৰ পৰিৱৰ্তে ইলেক্ট্ৰিকত চলা স্কুটি আমি দিয়া আৰম্ভ কৰিব লাগে, যাতে ল'ৰা ছোৱালীয়ে তেলৰ বাবে টকা পইচা খৰচ কৰিব নালাগে।